ঐ খুৰা আজি ইমান সোনকাল উঠিলা যে কিয় আহিছো দে খুৰা ৰবি ভণ্টিক স্কুলত থব যাব এটা ল'ৰা লাগিছিলে তই যাবি নেকি ভাই হেই মোৰ দ্বাৰা নহ'ব দে ভাই ঘৰত মায়ে মোক চাহপাত আনিবা দিলে চাহ নাখাওঁ আৰু মই তোৰ বনীয়াক থব যাম এইটো ধনে আহিছি ৰ ধনৰ দ্বাৰাই কিবা কামটো কৰিব লাগিব গমছে না ধন আছি বৌ কি হ'ল ক তোক কথা এটা ক'ব লাগিছিলে কি কথা কাম এটা কৰিবি নেকি কি কাম কামটো ই জানে ঐ কিয় ভণ্টিক স্কুলত থব যাব এটা ল'ৰা লাগিছিল তইতো এনে থাকা ন পাৰিবি দে মই বাতৰি বিলাব লাগে ন বাতৰি বিলাওঁতে লেট হৈ যায় লাগিলে পইচা দিম দে ভাই তোক কি পইচা দিলেতো মই কৰিব পাৰোঁ ন মোকতো ক'ব পাৰা পইচা নালাগে মই 8টা বজাত বাতৰি বিলোৱা শেষ কৰি 8:30 তোমাৰ ভণ্টিক থব যাম দিয়া মানে তোমাৰ দাদা তোমাক স্কুলত থৈ আহিবৰ কাৰণে কৈছিল দাদা দাদা তুমি কাক মোক স্কুলত থৈ অহা কথা কৈছিলা মই ধনক কৈছিলোঁ সি আহিল নেকি আহিছে এটা ফটা চিঙা কাপোৰ পিন্ধা কোনবা হয় এইজন মোৰে লগৰ দিয়া লোৱা এই কাপোৰযোৰ আৰু ভৰি হাত ধুই এযোৰ পিন্ধি লোৱা গৈ হ'ব দিয়া ভণ্টি তই ধনৰ লগত স্কুললৈ যাবা মই আজিহে অফিচত সময়ত যাই পাম এতিয়া কি তুমিও যাবা নেকি মোৰ লগত আহা নহ'লে প্ৰিন্সিপাল ছাৰহঁতৰ লগতো চিনাকি কৰাই দিওঁ নাই তুমি যোৱা উঠা খুৰীদেউ আজি খুৰা ক'ত গ'ল ইয়াতে থৈ গ'লো দেই টাইম নাই আৰু বহুত বিলাব আছো শুনাচোন আজি স্কুল ছুটিৰ পাছত ফুৰিব যাম হা হ'ব দিয়া ব'লা এতিয়া ফুৰিব যাওঁ ব'লা ইয়াত বহুত ৰ'দ তাত ব'লা না ব'লা তেতিয়াহ'লে ইয়াত বহুত ৰ'দ
ঐ শুনা না বহুত ভোক লাগিছে ন কিবা এটা খাবলৈ আনা না 1 মিনিট ৰ'বা লোৱা থেংক ইউ আচ্ছা তুমি জীৱনত কি কৰিম বুলি ভাবিছা নেকৈ পেপাৰ বয় হৈ থাকিবা নেকি এতিয়া পেপাৰ বয় আৰু এইটোতে মই হেপী আৰু সময়ৰ লগত দেখা যাব তেতিয়া কি হয় Horas! Ya. কি ভাই আপি চাপি ভাই আমাক পাৰ হৈ গ'লে কিন্তু আপি কোন আপি জানো দে দিনৰ লগত কি চলি আছে তোৰ দাস একবাৰ খালি তই প্ৰপ'জ কৰি দি না কৰিবা নোৱাৰি মই জানো তাইক তোক কিমান ভাল পায় তই একবাৰ খালি কৈছা ভাবি লাভ নাই ভাই তই যা আৰু ডাইৰেক্ট কৈ দি তোৰ মনৰ কথাটো কৈ দি আৰু তাইক বুজিছা না কিন্তু মই তাইচোন তই কি কয় এইবিলাক মই জানো যে সঁচা ভাল পায় মানে সেইটো কাৰণে মই গম পাওঁ না মই সেইকাৰণে ঘূৰি থাকোঁ নেকি গাঁৱত কাৰ কি হয় মই এলাই চাই থাকোঁ জানা না তই যা খালি যা মোৰ আশীৰ্বাদ আছে না যা হ'ব যা দিব যা হিমা ঐ মা আহিছোঁ ব'লা এতিয়া ফুৰিব যাওঁ ব'লা আজি কিন্তু তুমি মোক স্কুটি চলোৱা শিকাব লাগিব নালাগে যদি পৰি যোৱা তোমাৰ দাদা গম পালে মোক শেষ কৰি পেলাব প্লিজ ব'লা না দাদাই গম নাপায় নহয় মই দাদাক নকওঁ নহয় ব'লা পৰিলে কিন্তু মোৰ দায় নাই দেই অ'কে ব'লা তেতিয়াহ'লে এইডাল হ'ল প্লাছ আৰু এইডাল হ'ল ব্ৰেক আৰু এইডাল হ'ল ৰেচ এইটো লাহে লাহে দবাই দিবা আৰু গাড়ীখন লাহে লাহে যাব নালাগে মোক শিকাব মই জানো বৰ জানাতো তুমি এৰা আকৌ ঐ চাবি ৰফি কোৱা কথাখিনি সঁচা নেকি সীমা জানো মোক ভাল পাই সীমা তুমি মোক সীমা কি কিন্তু কিয় সুধিলা মানে মই তোমাক ভাল পাওঁ কি তোৰ ইমান সাহস হা তই মোক ভাল পোৱা কথা ক'ব পাৰিছ ফুটপাথৰ পৰা আমাৰ দাদাই তোক বুটলি আনিছে নিজৰ ষ্টেণ্ডাৰ্ড মেইনটেইন কৰাৰ সক্ষমতা নাই আৰু মোক ভাল পোৱাৰ কথা ক'ব পাৰিছ নিজৰ ষ্টেণ্ডাৰ্ড মেইনটেইন কৰাৰ সক্ষমতা নাই মোৰ আগত যাতে কেতিয়াও নোলোৱা তইতো জানাই সি গাঁৱৰ এটা 1 নম্বৰ ফটুৱা ল'ৰা তই তাৰ কথা শুনি এনেকৈ ক'ব নালাগিছিল তই গাঁৱৰি যাব নালাগে না ইয়াতে সৰু এখন দোকান ল আমি তোক সহায় কৰিম মোৰ সপোন ইমান সৰু নহয় এখন সৰু দোকানত যে মোৰ সপোন পূৰণ হ'ব মোৰ সপোন বহুত ডাঙৰ হয় সেইকাৰণে এখন ডাঙৰ চহৰত যাব লাগিব আহিছোঁ ভালদৰে থাকিবি ভণ্টি ভাইটি এইবিলাক কি কৰিছা তোমালোক বছ আহিব আজি আমাৰ ঘৰত বছে আহি যে এইবিলাক দেখাবে কি বুলি ভাবিব জলদি চাফা কৰ এইবোৰ জলদি চাফা কৰ
ভণ্টি যোৱাচোন কোন আহিছে চোৱা তুমি বছ বছ তো হাই গাইজ যদি ভিডিঅ'টো ভাল লাগিছে কি কৰিব আপোনালোকে জানে কি ক'ব লগা একো নাই যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰিব আৰু আমি এইটো ভিডিঅ' ইমানতে শেষ কৰা দেখি আপোনালোকে বেয়া নাপাব কাৰণ আমাৰ এইটো ভিডিঅ'ৰ নেক্সট পাৰ্ট আহি আছে আৰু নেক্সট পাৰ্ট যদি চাব মন আছে তেতিয়াহ'লে জল্দি 500 কমেণ্ট কৰি দিয়ক কাৰণ 500 কমেণ্টৰ পিছত আমি মানে আপোনালোকৰ ওচৰত আমাৰ এইটো ভিডিঅ'ৰ নেক্সট পাৰ্ট আমি আনিম চ' এইখিনিয়ে ক'ব লগা একো নাই চ' জয় ভাৰত জয় অসম